নমস্কাৰ সকলোকে। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। বহুদিনৰ মূৰত আকৌ এটি ব্যঞ্জন লৈ আহিছোঁ। আজি বনাম সৰিয়হৰ সৈতে ভোট জলকীয়াৰ আচাৰ। তেন্তে পলম নকৰি বলক আজিৰ ৰেচিপিটোলৈ আগবাঢ়োঁ। এইবিধ আচাৰত খুব কম পৰিমাণ সামগ্ৰীৰ প্ৰয়োজন হয় আৰু অতি সহজে বনাব পাৰি। সকলোৱে বনাব পাৰিব। কেৱল 2-3টা সামগ্ৰী থাকিলেই হ'ল। এইবিধ আচাৰ বনাবলৈ আমাক লাগিব ভিনেগাৰ আৰু লাগিব হালধীয়া সৰিয়হ। ইয়াত মই 500 গ্ৰাম সৰিয়হ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমান বিচাৰে সিমান দিব পাৰিব। যদি বেছিকৈ বনায়, মই অকণমান বনাইছিলোঁ। বনোৱাৰ আগদিনা অৰ্থাৎ ৰাতি শোৱাৰ আগত ভিনেগাৰ দি ধুনীয়াকৈ সৰিয়হখিনি তিয়াই থ'ব আৰু ৰাতিপুৱা মিক্সিত ধুনীয়াকৈ পিচি ল'ব। মই এনেদৰে পিচি লৈছোঁ। আপোনালোকেও এনেকৈ পিচি ল'ব। আচাৰটো বনাবলৈ প্ৰথমতে এখন কেৰাহীত তেল দিব। মই ইয়াত আধা লিটাৰ তেল ব্যৱহাৰ কৰিছোঁ আৰু দেখুৱাই দিয়া ধৰণে ভোট জলকীয়া কাটি লৈছোঁ। এয়া কেৰাহীখনত ধুনীয়াকৈ তেলখিনি গৰম হৈ আছে আৰু এয়া 1.5 চামুচ পাঁচফোৰণ। সকলোৰে ঘৰত থাকেই, নহয় জানো? এয়া তেলখিনি লাহে লাহে গৰম হোৱাৰ পাছত দিছোঁ তাত 1.5 চামুচ পাঁচফোৰণ। সেইখিনি ধুনীয়াকৈ গৰম হোৱাৰ পাছত তাত দিছোঁ পিচি লোৱা সৰিয়হখিনি। তেলৰ লগত যাতে সৰিয়হখিনি মিহলি হৈ যায় তাৰ বাবে 2 মিনিটমান ভালকৈ ভাজি লৈছোঁ। যেতিয়া গোটা হ'ব তাত দিছোঁ হালধি গুড়ি, আন্দাজ অনুসৰি নিমখ, তাৰ লগত দিছোঁ 1 চামুচ গোটা জিৰা আৰু 1 চামুচ জিৰা গুড়ি। আটাইখিনি দিয়াৰ পিছত ধুনীয়াকৈ 2-3 মিনিটমান লৰাই ভাজি লৈছোঁ। তাৰ পাছত দিছোঁ কাটি লোৱা ভোট জলকীয়া। ইয়াত মই ভোট জলকীয়া 10টামান লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছিও দিব পাৰে। তাৰ পাছত দিছোঁ এফাল নেমুৰ ৰস, যাতে আচাৰটো ধুনীয়া হৈ থাকে আৰু খাবলৈও ধুনীয়া হয়। তাৰপিছত কালাৰৰ বাবে 1 চামুচ ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মোৰ তাত কাশ্মীৰী লাল মিৰ্চ নাছিল, যাৰ বাবে মই ৰেড চিলি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কাশ্মীৰী ৰেড চিলিও দিব পাৰে, যাতে কালাৰটো ধুনীয়া হয়। আৰু হোৱাৰ পিছত ঠাণ্ডা কৰি এনেকৈ কাঁচৰ পাত্ৰত ভৰাই থ'ব। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া, খাবলৈ কিন্তু খুব টেষ্টি হয়। আপোনালোকে বনাই খাব দেই। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।